হেল্ল' এভৰিৱান, কি খবৰ? এয়া মুখ হাত ধুই আহিছোঁ, মানে ঘৰৰে বিয়া এখনলৈ যাবলৈ ওলাইছোঁ। অৱশ্যে বহুত দেৰিয়ে হ'ল, হ'লেও দায়িত্ব বহুত আছে ন। কাম বনবোৰ কৰি আজৰি হোৱালে বহুত সময় হৈছে, তাকে ওলাই আছোঁ। আজি দেখাই যাওঁচোন, আপোনালোকে চাই যাব। মেকআপ শিকিছিলোঁ, কিন্তু নিজৰ মুখত মেকআপটো একেবাৰে ভাল নেদেখোঁ। এয়া ছানস্ক্ৰীম লগাই লৈছোঁ দেই, এইটো সেইদিনাখন দেখাইছিলোঁ যে লওঁ বুলি। নিজৰ মুখত মই যিহেতু মেকআপ বহুত বেছি বেয়া পাওঁ, হ'লেও অকণমান কিবা এটা আজি লগাম আৰু দেই। তাকে আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। শেষত মোৰ কেনেকুৱানো লাগে এপাক মন্তব্য এটা দিব আৰু। এই বেগ দেখিছেনে? মেকআপৰ বস্তু ধেৰ আছে, কিন্তু মই মোৰ মুখত মেকআপ কৰি অতিকৈ বেছি বেয়া পাওঁ। মই প্ৰফেচনেলি মানে মেকআপ কৰোঁ আৰু বৰ বেছিও নহয়, কম পৰিমাণে। এইবোৰ দেখিছেনে মেকআপৰ বস্তু? গোটেইসোপা নাখানো আকৌ দেই, গোটেইসোপা মানে মই আধাটোও নাখানো, 10 ভাগৰ 1 অংশও নাখানো। এনেই উলিয়াই আপোনালোকক দেখাইছোঁহে, চাই গৈ থাকিবচোন বাৰু। প্ৰাইমাৰ অকণ লগাই লওঁ, নহ'লে আকৌ কিবাকিবি লগাই দিলেই প্ৰাইমাৰটো নাথাকিলে বৰ ঝামেলা হয়। আৰু স্কিনটো মোৰ এনেও বেয়াই, আৰু অকণ বেয়া হৈ যোৱাৰ আগত বোলো প্ৰাইমাৰ অকণকে লগাই লওঁ। এতিয়া অকণমান আৰ্ট কৰি লৈছোঁ দেই। মই কিন্তু এনেই ব্লেণ্ডাৰে কাম কৰোঁ। নিজৰ মুখত কিন্তু ব্লেণ্ডাৰ ছিষ্টেম নাই, হাতেই ব্লেণ্ডাৰ হৈ যাব মোৰ। বৰ বেছি বগা হৈ গ'লেও মানুহে গমেই পাব ইমান ক'লাজনীনো কেনেকৈ বগা হ'ল বুলি, হয়নে? সেইকাৰণে বেছি নকওঁ। তাৰপাছত এয়া মিলাই ভুটুনি নিচিনা যিহেতু হ'লোৱেই, আৰু অকণমান মিলাই দিওঁ আৰু ন। মই নিজৰ মুখত কিন্তু খুব বেছি বেয়া পাওঁ, যেনেকুৱাই নহওক লাগিলে। মই মোৰ মুখখনত মেকআপ একেবাৰে ভাল নাপাওঁ, আৰু সেইকাৰণে বেলেগে বেয়া থকাটো একো অস্বাভাৱিক নহয়। মানে মুখ চাই থাকে ন, কাৰ ভাল লাগিব নালাগে। বুজিছেনে? এনেকুৱা ভুটুনি হৈ গৈছোঁ। আৰু প্লাছ আৰু এটা কথা, মোৰ মেকআপ মানে ৱাটাৰপ্ৰুফ নহয়, এইটো বা পেকৰে হয়। মোৰ পেকৰে আছে প্ৰায়খিনি। এতিয়া অকণমান তেজে ফুটো নিচিনা ৰঙা অকণ কৰি লওঁ। এনেইতো তেজপানী নাই, ল' প্ৰেছাৰ ডুবি থাকোঁ। কথা পাতোঁতে দিছে নাই ভমকা লগাই দিলোঁ। মই বেয়া পাওঁ, আনৰ একদম টিকটিকিয়া হৈ থাকে মই ভাল দেখোঁ, নিজৰখন বেয়া দেখোঁ, কেলৈ জানো। এতিয়া অলপ বঢ়াই দিওঁ যাতে উঠি নাহওক। আৰু মোৰ যিহেতু ৱাটাৰপ্ৰুফ নহয়, মাস্কাৰাই হওক বা আইলাইনাৰ হওক, এইটো মাৰি দিয়াৰ লগে লগে গতিকে মাৰি লওঁ, তাৰপৰাহে আঁকিম আৰু। অকণমান তৰিকা লগাইছোঁ। এইটো গোন্ধটো অকণমান ডেঞ্জাৰ। এইবাৰ বোলো চকুকেইটা অকণমান চকু ৰঙা কৰিলে হ'ব নি? ভূত বুলি ভাবিব। ক'লা কৰি লওঁ দেই। আৰু মই মোবাইলত চাই কৰিব নোৱাৰোঁ, সেইকাৰণে এইফালে আইনা আছে, আইনাত চাই পেলাই এইফালে পেকপেকনিটো দি দিওঁ। এইবাৰ হেয়াৰ ষ্টাইলৰ পাল দেই। আৰু মোৰ হেয়াৰৰ কথা কিনো ক'ম, নকওঁৱেই সেইকাৰণে। ভয়ংকৰ হেয়াৰ, গতিকে এইটো ষ্টাইল মই আপোনালোকক নেদেখাওঁ। সম্পূৰ্ণ ওলাই এইবাৰ দেখাই আছোঁ কেনেকুৱা ভুটুনি লাগো মই। আৰু ফাইনেলি ৰেডি হৈ ল'লোঁ, একদম গৰমে ধুই পেলাইছে। মেকআপ আৰু